NIOS DLR এনচিৰ সমস্যা আঁতৰিল HS 50% নালাগে অফিচিয়েল নোটিছ প্ৰকাশ নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱা 2 আগষ্ট তাৰিখে NIOS ৱেবছাইটত এটা নোটিছ প্ৰকাশ পাইছে ইতিমধ্যে হয়তো আপোনালোকে গম পাইছে যেটো নোটিছৰ সাবজেক্টত স্পষ্টকৈ লিখা আছে যে NIOS আন্ডাৰ যিসকলে DLR কৰিছিল সিহঁতৰ ক্লিয়াৰেন্স অফ নট চাৰ্টিফাইড অৰ্থাৎ NC কেছৰ ওপৰত এই নোটিছটো দিয়া হৈছে নোটিছটোত মিনিষ্ট্ৰি অফ এডুকেশ্যনে NRC, NCTE আৰু NIOSক যোৱা 19 জুলাই তাৰিখে এটা অৰ্ডাৰ কৰিছিল সেই অৰ্ডাৰ মৰ্মে NRC, NCTE আৰু NIOS যোৱা 27 জুলাই তাৰিখে মিটিংত একত্ৰিত হৈ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই দুটা সিদ্ধান্ত আপোনালোকক মই পঢ়ি শুনাইছো তাৰে যেটো প্ৰথম সিদ্ধান্ত সেইটো হ'ল NIOSৰ আন্ডাৰত DLR কৰিবলৈ হলে মিনিমাম যেটো যোগ্যতা সেইটো আছিল 50% কিন্তু সেই মিটিং মৰ্মে সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰ পৰা আৰু NIOSৰ আন্ডাৰত DLR কৰিবলৈ হলে ন্যূনতম যেটো যোগ্যতা সেইটো 12 পাছ হলে হ'ব দুই নম্বৰ যেটো সিদ্ধান্ত সেই সিদ্ধান্তটো স্পষ্টকৈ কোৱা হৈছে যে এই যেটো ৰেহাই এটো কেৱল সেই সকল ক্যান্ডিডেটে লাভ কৰিব যিসকলে নিজৰ DLR যেটো ডিপ্লোমা ক্লিয়াৰ কৰিছিল উইথিন দ্য টাইমলাইন অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ ভিতৰত যিসকলে কোৰ্সটো ক্লিয়াৰ কৰিছিল সক নোটিছটোত স্পষ্টকৈ লিখা আছে দ্য বেনিফিট অফ দিস এক্সেপশ্যন উইল বি এভেইলেবল অনলি to in-service teachers who have completed DLR training within the stipulated time frame অৰ্থাৎ নিৰ্দিষ্ট অৰ্ডাৰৰ ভিত্তিত যিসকলে নিৰ্দিষ্ট সময়ত কোৰ্স ক্লিয়াৰ কৰিছিল সেই সকলে এই সুবিধাটো লাভ কৰিব লগতে আৰু এটা কথা স্পষ্ট কৰি দিছে যে এই যেটো ৰেহাই এটো ওৱান টাইম পৰৱৰ্তী দিব পাৰে নিদিব পাৰে নোটিছটো ইন সাৰ্ভিস বুলি এটা শব্দ উল্লেখ কৰিছে ইন সাৰ্ভিস এলিমেন্টাৰী টিচাৰ্স বুলি ক'লে কোন সকল শিক্ষক কেৱল চৰকাৰী শিক্ষকসকলেই নেকি নহয় ইন সাৰ্ভিস বুলি ক'লে শিক্ষকতাৰ লগত জড়িত সকলো শিক্ষকৰ কথা ইয়াত সমাই পৰিছে ব্যক্তিগত হওক চৰকাৰী হওক বন্ধু-বান্ধৱীসকল ইতিমধ্যে আমি নোটিছটোৰ পৰা গম পালো যে NIOS HSত 50% মাৰ্কৰ যেটো বাধ্যবাধকতা সেইটো উঠাই দিছে এতিয়া কেৱল 12 পাছ হলে সকলোৱে সাৰ্টিফিকেট লাভ কৰিব এইখিনিতে সৰকাৰী চাকৰি কৰি থকা সাৰ্বাইদসকলৰ কাৰণে এটা ডাঙৰ সমস্যা আছিল 50% মাৰ্ক নথকাৰ কাৰণে ইহঁতে সাৰ্টিফিকেট লাভ কৰা নাছিল যাৰ কাৰণে ইহঁতে গ্ৰেড পে যেটো সেইটোৰ পৰা বঞ্চিত হৈ আছিল আৰু অপ্ৰশিক্ষিত শিক্ষক হিচাপে বাৰে বাৰে দমকি দিয়া হৈছিল টাৰ্মিনেশনৰ কাৰণে গতিকে সাৰ্চ সিচুৱেচন ইহঁতৰ কাৰণে এটো এটা গুড নিউজ গতিকে ইহঁতে এতিয়াও NIOSৰ DLR সাৰ্টিফিকেট লাভ কৰিব আৰু পৰৱৰ্তী সময়ত ইহঁতক আকৌ প্ৰশিক্ষণ দিয়া হ'ব আৰু নিজৰ যেটো বন্ধ হৈ থকা গ্ৰেড পে সেইটো ইহঁতে এতিয়াৰ পৰা লাভ কৰি থাকিব গতিকে এটো এটা গুড নিউজ শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই সাৰ্টিফিকেটখন আমি কৰ পৰা কেনেদৰে লাভ কৰিম নে ষ্টাডি চেণ্টাৰৰ সাৰ্টিফিকেট আহিব নে গুৱাহাটী ৰিজিয়নেল অফিচৰ পৰা নিজে গৈ সাৰ্টিফিকেট সংগ্ৰহ কৰিব লাগিব বন্ধু-বান্ধৱীসকল এই বিষয়ে অফিচিয়েলি বা ৱেবছাইটত কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই কিন্তু জানিব পৰা মতে ৱেবছাইটৰ পৰা সকলোৱে নিজৰ নিজৰ সাৰ্টিফিকেট ডাউনলোড কৰি ল'ব লাগিব পৰৱৰ্তী সময়ত যদি সাৰ্টিফিকেটৰ কিবা আপডেট আহে নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ আহিছো যদি ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নমস্কাৰ